নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছো আৰু মোৰ অনুষ্ঠান জিঅ' জিন্দেগী উইথ কেকেলৈ স্বাগতম জনাইছো। আজি আকৌ এটি বিশেষ কবিতা আবৃত্তি কৰিবলৈ লৈছো। এই কবিতাটিৰ কবি গীতাঞ্জলি নিয়োগী। তেখেত বিলাসীপাৰা আমাৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ সাংবাদিক, এগৰাকী খুব প্ৰভাৱশালী কবি, গায়িকা আৰু তেখেতৰ বিভিন্ন কবিতা ফেচবুকত আছে, আপোনালোকে পঢ়ি চাব পাৰে। আৰু সেই ফেচবুকৰ পেজৰ পৰাই মই এটা কবিতা বাছি লৈছো। কবিতাটিৰ নাম মোক এৰি থৈ নাযাবা। মোক এৰি থৈ নাযাবা, মোক এৰি থৈ নাযাবা, প্ৰেম হৈ ৰোৱা তুমি মোৰ হৃদয়ত। তোমাৰ জোনাকী মন সুবাসিত নিশ্বাসত মোক ডুবি যাবলৈ দিয়া। তুমি মেঘ হলে আহাৰৰ, মই শাওনৰ বৰষা হৈ তোমাৰ বুকুৱেদি নামি আহি। তুমি উন্মনা পচোৱা হেৰুৱাবা যৌৱন, মই বহাগৰ কৃষ্ণচূড়া হৈ ৰক্তিম সুখ বিলাম। তোমাৰ আশ্চৰ্য হৃদয়ত ফুলা মৌ বন। তুমি নদী হবা, মই তৰংগ, তুমি দুষ্ট ফাগুন, মই বসন্ত। ভাল পোৱাৰ বীজাণুৰে সংক্ৰমিত কৰিম তোমাৰ নিৰ্ভেজাল বুকু। আঁতৰি নাযাবা, মোৰ চকুত এবাৰ থৈ চোৱা তোমাৰ দুচকু। মন যে কি স্বপ্নবিলাসী, কেতিয়া আহিবা তুমি পুনৰ উভতি, মোক এৰি থৈ নাযাবা তুমি। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো। আকৌ আমি পুনৰাই লগ হ'ম, আকৌ এটা নতুন কবিতা, আকৌ এগৰাকী নতুন কবি। কবিৰ জয় হওক, কবিতাৰ জয় হওক। ধন্যবাদ। আপোনালোকে চাই থাকক জিঅ' জিন্দেগী